বিটিআর গঠন হওয়ার 20 বছৰ পিছতো আমি বিটিআৰৰ ভিতৰত সোমাব পৰা নাই। শৰীৰ বিটিআৰত আছে, আত্মা বিটিআৰত নাই। শৰীৰ বিটিআৰত আছে কিন্তু আত্মা বিটিআৰত নাই। সদায় মনটোত ভাব আহি থাকে যে মই দ্বিতীয় শ্ৰেণীৰ নাগৰিক নেকি, মোৰ অধিকাৰ নাই নেকি। মনটো উদ্গ্ৰীৱ হৈ থাকে। কাক কম, শুনা মানুহো কোনো নাই, আৰু বেছিকৈ কলে কিজানি গণ্ডগোল লাগি যায়। গতিকে আমি মনে মনে থাকো। এইবাৰ শান্তি আনিলো, গণতান্ত্ৰিক অধিকাৰ আনিলো। অহা 5 বছৰত মোৰ এটাই লক্ষ্য হ'ব, বিটিআৰত যাতে কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে। শ্ৰদ্ধা ৰাইজ, মই ৰাতিপুৱা এই মিটিঙত অহাৰ আগতে মই এটা হিচাপ কৰিছিলোঁ যে বিটিআৰত কোন কোন থাকে। আমাৰ বড়ো ভাইসকল থাকেই, আৰু আমাৰ এই বিটিআৰৰ নিৰ্মাণত আমাৰ বড়ো ভাইসকলে ভনীসকলে বৰঙণি আগবঢ়াইছে। তাৰ লগত আমি আদিবাসী আছো, বৰ্মন কছাৰী আছো, বৰ্মন মাণ্ডাই আছো, বঙালী আছো, দেশী আছো, গাৰো আছো, গৰিয়া আছো, গোৰ্খা আছো, হাজং আছো, হিন্দী ভাষী আছো, জলহা আছো, কলিতা, কেওট, কোচ ৰাজবংশী, কুৰুক, মদাহী কছাৰী, শৰণীয়া কছাৰী, মুণ্ডা, নাথযোগী, উৰিয়া, ৰাভা, চান্তাল, আমি সকলো আছো। কিন্তু এই 26টা জনগোষ্ঠীয়ে মনত ভাবিব লাগিব যে আমি কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নহয়। এইখন আমাৰ বিটিআৰ, আমাৰ সকলোৰে সমান অধিকাৰ এই বিটিআৰত আছে। কিন্তু এনেকুৱা এটা দিন আহিব লাগিব যাতে বিটিআৰৰ জয় বুলি ক'লে নিজে নিজে সকলোৱে জয় দিব পৰা হয়। কেতিয়া সেই পৰিৱেশ আহিব, বিটিআৰ কেতিয়া আগবাঢ়ি যাব, যেতিয়া গোৰ্খা মানুহজনেও ভাবিব মই বিটিআৰৰ প্ৰথম শ্ৰেণীৰ নাগৰিক, অসমীয়াজনেও ভাবিব মই বিটিআৰৰ প্ৰথম শ্ৰেণীৰ নাগৰিক, বড়ো, ৰাভা, কছাৰী, নাথ, যোগী, কোচ ৰাজবংশী, আদিবাসী, নেপালী ভাষী, হিন্দী ভাষী সকলোৱে যেতিয়া ভাবিব যে বিটিআৰৰ ময়ো প্ৰথম শ্ৰেণীৰ নাগৰিক, তেতিয়া এই বিটিআৰ দুপত দুপে আগবাঢ়ি যাব। বিটিআৰক কোনেও ধৰি ৰাখিব নোৱাৰে। সেইবাবে মোৰ এইবাৰ প্ৰচেষ্টা হ'ব, মই চেষ্টা কৰিম যাতে বিটিআৰৰ মানুহৰ মনত দুখ নাথাকে। মোৰ যদি ভোটৰ অধিকাৰ আছে, মোৰ মাটিৰ অধিকাৰো এই বিটিআৰত থাকিব লাগিব। লাগিবনে নালাগে? লাগিবনে নালাগে? যদি মই ভোট দিব পাৰো, ইয়াতে মই জন্মিম, ইয়াতে মই মৰিম, মই ক'ত যাম? মোৰতো ঘৰ বাংলাদেশত নাই, মোৰতো ঘৰ পাকিস্তানত নাই, মই ক'ত যাম? মই কাৰো অধিকাৰ মোক নালাগে, কাৰো পৰা মই একো কাঢ়ি আনিব নোখোজো। কিন্তু মই যিখিনি জাগাত থাকো সেই জাগাখিনিতো মোৰ হ'ব লাগে। লাগেনে নাই? গতিকে যোৱাবাৰ আমি শান্তি আনিলো, ভোটৰ অধিকাৰ আনিলো। এইবাৰ আমি বিটিআৰৰ 26টা জনগোষ্ঠীৰ বাবে আমি মাটিৰ অধিকাৰ আনিব লাগিব, ভাষাৰ অধিকাৰ আনিব লাগিব, সংস্কৃতিৰ অধিকাৰ আনিব লাগিব। আমি কাৰো বিপক্ষে নহয়। মই গোটেই মিটিঙত কৈছো যে বিজেপি ইউপিপিএলৰ বিৰোধী নহয়, বিজেপি বিপিএফৰ বিৰোধী নহয়। বিজেপিয়ে মাত্ৰ বিচাৰিছে যে এইবাৰ ৰাইজে পদুম ফুলত ভোট দিয়ক,
বিটিআৰত যাতে কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে।